নমস্কাৰ মই হিমুজৰ সকলোকে গুড মৰ্ণিং আৰু এতিয়া সময় হৈছে 4:20 মানে 4:10 মানত সোমাই কিনে উঠিছিলোঁ আৰু এতিয়া মই পাহাৰত যাবৰ কাৰণে ওলাই আছোঁ। এইখিনি হৈছে আমাৰ মনাখিনি আৰু এইখিনি হৈছে ধামা আৰু এতিয়া মই গৈ থাকোঁ মোবাইলখিনি লৈ নাযাওঁ তাৰপিছত আপোনালোকক পাহাৰৰ পৰা আহি লগ পাম। বাকী একো নাই, বাছ আজিৰ দিনটো কি হয় কেনেকৈ হয় আপোনালোক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। বাছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বাছ পাহাৰৰ পৰা সেই ৰবৰখিনি বনোৱা হ'ল মোৰ। এইখিনি চাওক, এইখিনি হৈছে মানে লাহে লাহে মানে আঠাখিনি কমি গৈ আছে। মানে কি আছিলে কেইদিনমান হ'ল না, কেইদিনমান মানে প্ৰায় 1 মাছেই হ'ল গৈ আছিলে ৰবৰখিনি মানে ভালকৈ কাটিব পৰা নাই, সেইকাৰণে মানে লাহে লাহে কমি গৈ আছে আৰু এনেকৈ কমি বাকী একো নাই। আৰু এতিয়া মই গা চা ধুই লওঁ, তাৰপিছত মই গৈছোঁ অংগনবাড়ী, তাতে কি হয় সেইখিনি দেখুৱাম দে বাছ আৰু টকা চাৰ এতিয়া গা চা ধুই খোৱা লোৱা কৰি আৰু এতিয়া মই অংগনবাড়ীৰ কাৰণে যাবলৈ কাৰণে ওলালোঁ আৰু এতিয়া মানে কুংকলাখিনি জপাই আছোঁ। আৰু মানে আজিও মানে এইখন গাখীৰ যোৱাকালিৰ নিচিনা মানে গাখীৰখিনি আৰু এতিয়া থৈ যাম, তাৰপিছতে মানে অংগনবাড়ীলৈকে গুচি যাম। অলপখিনি আছে, ইমান এটা নাই যেনিবা। আৰু এতিয়া সময় হৈছে 10:10 মান হৈছে। আজি অলপ দেৰি হ'ল মানে আৰু আমাৰ ইফালে সিফালে কৰোঁতে মানে দেৰি হৈ যায়। বাকী একো নাই, মই ডাইৰেক্ট গৈ থাকোঁতে তাতে আৰু অলপ দেৰি পিছতে মই ইয়ালৈ আহি পালোঁ আৰু ইয়াত আজি বস্তুখিনি দিয়া হৈছে মানুহবিলাকক। তাৰ পৰা আহি খোৱা লোৱা কৰি আৰু এতিয়া মই পথাৰত আহি পালোঁ, মানে আজি কঠীয়াখিনি উঘাম আৰু আমাৰ কঠীয়াখিনিও তুলি থকা হৈছে। আৰু অলপ দেৰি পিছতে মই এনেধৰণে এতিয়া কঠীয়াখিনি লৈ গৈ আছোঁ পথাৰত। আৰু আজিৰ দিনটো যিহে গৰম, বাকী একো নাই, বাছ আপোনাৰ কেইঘৰমান দিয়াৰ পিছত আৰু এতিয়া মই কঠীয়াখিনি উঠোৱা হ'ল আজিৰ কাৰণে। আৰু এতিয়া মই ঘৰত গৈ থাকোঁ। পথাৰৰ পৰা আহি গা নোধোৱাৰ আগতে আৰু মই এতিয়া আজিৰ ৰবৰখিনি এতিয়া পিৰিবৰ কাৰণে লৈ যাম। পথাৰৰ পৰা আহি গা চা ধুই কিনে আৰু এতিয়া মই চিট মালখিনি বিক্ৰী কৰিবৰ কাৰণে লৈ গৈ আছোঁ আৰু আপোনালোক অলপ পিছত লগ পাম। ৰবৰখিনি থৈ আহি আৰু এতিয়া মোৰ প্ৰায় ৰাতিয়ে হ'ল আৰু এতিয়া বজাৰ কৰি লৈ আহিলোঁ, যিহেতু অহাকালি আমাৰ ধানখিনি ৰুব।